সকলোকে স্বাগতম জনাইছোঁ মোৰ আন্টি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু যিহেতু আজি বতৰটো একেবাৰে বেয়া, বতৰ একেবাৰে গুমা গুমা কৰি আছে, বৰষুণ দি আছে বাৰু, মাজে সময়ে অকণমান ৰখে। তাকে ভাবিলোঁ বাইদেউ ঘৰলৈ আহিলোঁ অকণমান শাক বিচাৰি, যিহেতু নিজৰ বাৰীত আছে। তথাপিও তিতা ফুল অকণমান আৰু মাৰ অলপ বিচাৰিছোঁ। বাইদেউ শাকনি বাৰীত শাক অলপ কৰিছে, তাৰো অকণমান আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে যিহেতু চাহ খাইছোঁ বাইদেউৰ লগত, সেইগৰাকী বাইদেউ এইফালে চাহ দিছে। চাহ খাই দুয়োগৰাকী শাকনি বাৰীত সোমামগৈ, তাৰো আপোনালোকক অকণমান দেখুৱাম বাৰু বাইদেউ শাকনি বাৰীত কি আছে। আৰু বাইদেউ শাক পাচলিবোৰ বহুতখিনিয়ে ডাঙৰ হ'ল, তাৰো অকণমান দেখুৱাম। আৰু কিনো দিছে তাৰো সুধিম। সেয়াই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, তাৰপিছত দেখি পাব শাকনি বাৰীখনৰ ভিডিঅ'। আৰু কি আছে সকলোখিনি দেখুৱাম বাৰু। বাৰীখন অকণমান আপোনালোকক দেখুৱাই দিছোঁ। বাইদেউ শাকনি বাৰী এয়া দেখিছে, এইখনেই শাকনি বাৰী। আৰু এইগৰাকী বাইদেউ, তেওঁ যিহেতু বাইদেউ এইগৰাকী বাইদেউ, আৰু বাইদেউ শাকনি বাৰীত কি আছে তেওঁ অকণমান তেওঁৰ মুখে জানিব বিচাৰিছোঁ। মোৰ শাকনি বাৰীত ধৰি লওক লাই, মূলা, ওলকবি, বন্ধাকবি, পালেং, গাজৰ, ধনিয়া, ভোট জলকীয়া পুলি আৰু বেঙেনা, এইবোৰে কৰিছোঁ এইডোখৰত। আৰু এডোখৰ আছে, সেইডোখৰতো বেলেগকৈ হ'ব। এতিয়া মানে এইডোখৰকে চাই লওক। আলু খেতি কৰিছোঁ, গুটি আলু খেতি কৰিছোঁ। গুটি আলু এইখিনি আৰু গাজৰ লগতে অলপ। এয়া শুনিলে বাইদেউ শাকনি বাৰী, যিহেতু বাইদেৱে কিবা বেলেগ ৰাসায়নিক সাৰ দিয়ে নে কিবা বেলেগ ঘৰুৱা সাৰ কিবা দিয়ে? গোবৰ ব্ৰইলাৰ ভুচিহে দিওঁ, আন বস্তু মই একো নিদিওঁ। কাৰণ কেলৈ ঘৰত খাবৰ কাৰণে খেতিটো কৰিছোঁ যে, সেইটো কাৰণে। মই বিক্ৰীৰ কাৰণে নহয়, তাকৰকৈ কৰিছোঁ নহয়, অকল ঘৰৰ পৰিয়ালটো খাবৰ কাৰণে এই মানে পচন সাৰ দি কৰিছোঁ। এফালে লাই আগ ছিঙি আছে, ইয়াত দেখিছে নহয়। এইখিনি বিলাহী নহয় জানো? বিলাহী ন? বিলাহী গাজৰ বিলাহী গাজৰ আৰু চাওঁ বাৰীখিনি। এইখিনি লাই ফুটিলে। লাই ফুটিলে। আৰু ইয়াত আলু দিছিলোঁ, দুভেটি দি থৈছিলোঁ। এইবাৰ প্ৰথম এবাৰ এনেই চাইছিলোঁ কেনেকুৱা হয়নো বুলি। এইখিনি আলু ওলালে। এইকেইটা আলু দেখিছে বাইদেউহঁতৰ, যিহেতু দুভেটি আলু, এইকেইটা ওলালে 2 কেজিমান হ'ব চাগে ন? হ'ব। আৰু বন্ধাকবি ৰুইছিলোঁ, বন্ধাকবি আধা খোৱা হ'ল। আৰু ওলকবি, এইবোৰ ওলকবি ৰুইছিলোঁ আৰু বন্ধাকবি। এইকেইটা ওলকবি ইমান ডাঙৰ দেখিছে। আৰু এইবোৰ কি সাৰ দিছে হয় নবৌ? এইবোৰ গোবৰ আৰু ব্ৰইলাৰ ভুচি দিছোঁ। ব্ৰইলাৰ ভুচি, গোবৰ আৰু ব্ৰইলাৰ ভুচি যিহেতু দিছে। আৰু কবিবিলাক ইমান ডাঙৰ হৈছে দেখিছে নহয়। এইটো অলপ ডাঙৰ কবি নে? এইটো কমেও 1 কেজি ওপৰত হ'ব চাগে। এইটো ওলকবি ন? ওলকবি হাইব্ৰিড নেকি এইবিলাক? হাইব্ৰিড নহয়, এইবোৰ মানে অকল গোবৰ এই ব্ৰইলাৰ ভুচি দিয়াৰ কাৰণে ইমান ডাঙৰ হৈছে। এয়া দেখিছে কবি, যিহেতু ব্ৰইলাৰ ভুচি আৰু গোবৰ দিওঁতে ইমান ডাঙৰ হৈছে। এয়া দেখিছে ইমান ডাঙৰ কবি, ওলকবি। এইটো কমেও 2 কেজিমান হ'ব চাগে। আৰু এইফালে এইখিনি কিবা আছে, এইখিনি বীজ জলকীয়া পুলি। বীজ জলকীয়া পুলি বহুতেই আছে। এইটো 1000মান হ'ব চাগে বীজ জলকীয়া পুলি। এয়া দেখিলে বাইদেউ শাকনি বাৰী কৰিছোঁ। বাইদেউ যিহেতু শাকনি বাৰীখন এইখনেই দেখিলোঁ। আৰু যিহেতু বীজ জলকীয়া পুলি আছে, বীজ জলকীয়া পুলি যিহেতু আপোনালোকক দেখুৱালোঁ 1000 মানেই আছে। তেওঁ বীজ জলকীয়া পুলি বিক্ৰী কৰে নেকি, তাৰে অকণমান জানিব বিচাৰিছোঁ। এইবাৰ মানে বীজ জলকীয়া পুলি বিক্ৰী কৰিম বুলি ভাবি আছোঁ। হ'লেও নিজে যিমানখিনি মানে ৰুই এটোৱাৰ পাছতহে মই থকাখিনিহে বিকিম বুলি ভাবিছোঁ। যোৱাবাৰ বিক্ৰী কৰিছিলোঁ, যোৱাবাৰ মানে নাই কমেও 1000 মানে বিক্ৰী কৰিছিলোঁ, 5 টকাকৈ এটা পুলি। এইবাৰো বহুত মানুহে বিচাৰিছে, কিন্তু দিম বুলি এতিয়ালৈকে কোৱা নাই। হয়, আৰু যিহেতু বাইদেউ শাকনি বাৰীখন আপোনালোকে দেখিলে, আৰু যিহেতু মাৰ আছে, বাইদেউ মাৰ বিক্ৰী কৰিছে বুলি শুনিছোঁ। তাৰে অকণমান মাৰখিনি দেখুৱাব কৈছোঁ বাইদেউ। আৰু যিহেতু মই মাৰ নিব আহিছোঁ অলপ, সেয়ালো মাৰখিনি অকণমান চাই আহোঁগৈ ন বাইদেউ। মাৰটোৰ নাম কি বাৰু নবৌ? এয়া মাৰ দেখিছে। আৰু যিহেতু একেবাৰে পাহি ধাপে ধাপে দি দিছে। আৰু এইটো ৰহৰ দাইল, এইবিলাক দেখিছে, এইবোৰ পকিলেগৈ। আৰু এই তোমাৰ ৰহৰ দাইল বুলি কয় এইটো। আৰু এইবিলাক যিহেতু পকি গ'ল, এইবোৰ ছিঙিব পৰা হ'লগৈ ন? এইবোৰ ছিঙিব পৰা হ'ল। আৰু বহুতেই আছে ন আপোনালোকৰ? আৰু অকণমান আছে পিছফাললৈ, তাৰো দেখুৱাই আছোঁ। আৰু যিহেতু অলপ পিছফালৰ মাৰ আছে, আৰু অকণমান দেখুৱাব।
দেখিছে এইবিলাক ডালিমৰ পুলি বাইদেৱে যিহেতু ঘৰত এনেই নাথাকে তেওঁ এইবিলাক মাৰ দেখিছে বহুতে লাগিছে এইয়া দেখিলে এইবিলাক ৰহদালি নে এইবিলাক দেখিলে ইমান ধুনীয়াকৈ পকি আছে এইবিলাক কেজি কিমান বাৰু এইবিলাক এইবোৰ দেখিছে এই পকাবিলাক ছিঙিব পৰা হৈ গ'ল কেজি 100 মান হ'বগৈ নাই একো বেছি হ'ব ন কিমান আচলতে কি ৰুব লাগে গুটি নে কি গুটি ৰুব লাগে দেখিছে ন ইমান ধুনীয়াকৈ লাগি আছে এইবিলাক দেখিয়ে ভাল লাগিছে যিহেতু চিয়াকেইটা ইমান ধুনীয়াকৈ আছে বহুতে লাগিছে মাৰ এইফালে দেখিছে যিহেতু ব্ৰইলাৰ ফাৰ্মৰ কাষত ইমান ধুনীয়াকৈ আছে মাৰ গছবিলাক যিহেতু বহুতে লাগিছে এইবিলাক দেখিলে ৰহদাইল ইমান ধুনীয়াকৈ আছে এইবোৰ দেখিলে এওঁ এইফালে ছিঙি আছে যিহেতু এইবিলাক দেখিলে যিহেতু তেওঁ মাৰ ছিঙি আছে আৰু এইবিলাক মাৰ ইমান ধুনীয়াকৈ লাগি আছে চিৰাবিলাক তেওঁ এতিয়ালৈকে এবস্তামান ছিঙিলে আৰু 10 বস্তামান ওলাব বুলি কৈছে 10 কিলোমান ছিঙি দিওঁ বুলিয়ে কৈছে তো কিমান ছিঙিছে ভাবক বাৰু কিমান ধুনীয়া খেতি কৰিছে এয়া মাহৰ খেতি এইগৰাকী বাইদেউ যিহেতু এয়া বিজলকীয়া দেখিছে তেওঁ বিজলকীয়া এনেকৈ ৰুইছে আৰু কিহত দিছে বস্তাত দিছে তলত এইয়া যিটো তেওঁ যিহেতু কৈছে এনেই নাথাকে বুলি এইবিলাক খেতি যিহেতু কৰি আছে তেওঁ ইমান জেগাও নালাগে ৰুব জানিলে ধৰক এইফালে পুখুৰী আছে পুখুৰী পাৰতে এনেকৈ দি দিছে এয়া আৰু ভোট জলকীয়া কিমান বিকাশ হ'লনে বাৰু এইবিলাক ভোট জলকীয়া দেখিলে ৰুব জানিলে এনেকৈও হয় এইফালে পুখুৰী পাৰত দি দিছে বস্তাত ভৰাই আৰু তেওঁৰ পৰা জানিব বিচাৰিছোঁ ভোট জলকীয়া এবাৰ কিমান বিক্ৰী কৰিলে এইবাৰ ভোট জলকীয়া 15,000 মান বিক্ৰী কৰিলোঁ 15,000 আৰু কিমান টকাকৈ দিয়ে কেইটকা কিলোকৈ দিয়ে প্ৰথমতে দিলোঁ 600 টকাকৈ তাৰপাছত দিলোঁ 400 টকাকৈ তাৰপাছত দিলোঁ 250 তাৰপাছতে 150 মানে কমি গৈছে একেবাৰে লাষ্টত মানে আকৌ 500কৈ দিলোঁ তেনেহ'লে আপুনি বহুতেই ইনকাম কৰিলে আৰু এইফালে আছে দেখিছে লগতে ব্ৰইলাৰ ফাৰ্মো আছে এওঁলোকৰ ব্ৰইলাৰ ফাৰ্মৰ কাষত দি দিছে জলকীয়া এইবিলাক জলকীয়া গছ ভোট জলকীয়া দেখিছে কাষতে আকৌ মাৰো আছে বাৰু এইবিলাক তেওঁ যিহেতু ইমান ধুনীয়াকৈ খেতি কৰিছে মাইকী মানুহ এগৰাকী হৈ এয়া জলকীয়া এইটো এতিয়া লাগিব ন এয়া যোৱা বছৰীয়া 1-2 লাগি আছে পকি আছে হয় তেওঁ যিহেতু শাকনি বাৰী অকণমান দেখুৱালে লগতে তেওঁ ইফালে জলকীয়া খেতি মাৰ খেতি এয়া জলকীয়া দেখিলে এইবোৰ বীজ জলকীয়া এইয়া দেখিছে বহুতে আছে আকৌ ব্ৰইলাৰ ফাৰ্মৰ কাষে কাষে ভোট জলকীয়া দি দিছে আৰু যিহেতু ভুচি সাৰ পৰা আৰু চাগে ডাঙৰ হয় ন গছবিলাক এয়া দেখিলে এয়া আৰু তেওঁ পানী পাই ইফালৰখিনিও অলপ আছিলে 120 ফুট আছে গঁৰালটো ফাৰ্মটো 120 ফুট মানে ৰাউণ্ড আছিলে মৰি গ'ল পানীত অকল এইখিনি থাকিলে হয় তেওঁ দেখিছে ইমান সুন্দৰকৈ খেতি কৰিছে আৰু এইফালে আছে ব্ৰইলাৰ এইটো ব্ৰইলাৰ ফাৰ্মৰ কাষতে দি দিছে ভোট জলকীয়া এয়া আৰু এইফালে দেখিছে যিহেতু তিতা ফুলো আছে মই যিহেতু তিতা ফুল নিব আহিছোঁ বাইদেউ এইফালে মোৰলৈ তিতা ফুল ছিঙি আছে দেখিছে নহয় যিহেতু নতুন আলুৰ লগত তিতা ফুল খাই বহুতে ভাল লাগে পিটিকা লগত ডিম এটামান দি দিব লাগে ইয়াৰ বাইদেউহঁতৰ পুখুৰী ঢাপৰ কাষে কাষে তিতা ফুল আছে দেখিলে তিতা ফুলৰ লগতে বীজ জলকীয়া আছে বাৰু এয়া ভিডিঅ'টো ইমানেই আছিলে বাইদেউ শাকনি বাৰীখনেই দেখুৱালোঁ আৰু এগৰাকী বাইদেউ আৰু ইমানতে মোৰ ভিডিঅ'তে সামৰিছোঁ আৰু সকলোৱে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিম